আজি আমি কেনেকৈ ৰিল বনাব পাৰে সেয়া শিকিম দেই। জিদ্দি কাঞ্চা এনেকে কৰিব লাগিব। চেক চেক জিদ্দি কাঞ্চা চেক চেক বুজি পাইছানে? অকৰা অকৰা নহবি নহবি মৰম কৰিছো ন লা 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 হাতটোৰ মাজলৈ আমি লা 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 অ হওক দে মাইনাজনীয়ে যে কিবা এটা কৰিব পাৰিছে তাই যে ইমান ধুনীয়াকে নাচিব পাৰে বুলি মই ভবাই নাছিলো। নাই নাই এনেকে নহব। দীপিকা বাই কেনেকৈ কঁকালটো ভাঙিছিলে লা 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 বুজি পাইছানে? একজেক্ট চেম হ'ব লাগিব নহলে আকৌ ৰিলবোৰ ভাইৰেল নহব। আকৌ তোমালোকে যেতিয়া ৰিলটো ইনষ্টাগ্ৰামত পোষ্ট কৰিবা নহয় তেতিয়া তোমালোকে মানে কলাপ কৰি দিবা। তেতিয়া আজিকালি মানে কলাপ কৰিব পাৰি তাৰমানে কলাপ কৰিলে ৰিলটো বহুত মানে ট্ৰেণ্ডিঙত গুচি যায় একদম ভাইৰেল হৈ যাব তাৰমানে। আৰু হেছটেগ আছামিজ গাৰ্ল হেছটেগ আছামিজ বিউটিজ তাৰপাছত হেছটেগ আছামিজ এক্ট্ৰেছ এনেকে এইকেইটা দি দিবা। আৰু অ হেল্ল' লাহনী অ হুলচোন মানে নহয় আমাৰ মাইনা আজিকালি ডান্স শিকাই নহয় ৰিলত কেনেকে নাচিব লাগে শিকাই সেয়াই হুলচোন হৈ আছে। আকৌ হেৰি আপোনালোকৰ নেহাকো পঠাই দিব পাৰিলে। অ বহি দিলে নেকি? অ এই আকৌ মই কোৱাই নাই নহয় ৰবচোন মই সুধো। তোৰ কি আজি ইংলিছ বহি দিলে? তই মোক কোৱা নাই যে নেহাই বোলে 95 পাইছে তই কিমান পালি? মই মানে কিমান পালি নকওঁ কেলে 32 পালো। 32 পালি তাই ইমান কম নম্বৰ পাই পোৱা নাই তাৰপাছত নাচ গান কৰিব লাগিছে। এতিয়া চব বন্ধ কৰ একদম মানে তাই মানে নাচ গান কৰি তাই মানে চব ধ্বংস পঢ়াটো মানে মন নাই তাই অলপ অ